হে গাইজ, মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টো হ'ল ৰেচিপি ভিডিঅ'। চাওক আপোনালোকে কেনেকুৱা হৈছে, বাৰু চাই থাকক। লাহে লাহে দেখাই আছোঁ আৰু অকণমান ইমান ভাল হোৱা নাই বাৰু, যিহেতু মই নতুন ভালকৈ নাজানো, চেষ্টা কৰি আছোঁ। আপোনালোকে ছাপৰ্ট কৰি যাব, তেতিয়া হ'ব আৰু। তো ভাল লাগিলে ভিডিঅ'টো লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু শ্বেয়াৰ কৰি দিব, তেতিয়াহে আগবাঢ়ি যাব পাৰিম। প্ৰথমতে চুগাৰ চিৰাপখিনি বনাই লওঁ। তাৰ কাৰণে এবাটি চেনি লৈছোঁ আৰু এইটো বাটিৰ জোখাৰে এবাটি পানী ল'ম। এতিয়া এইখিনি আমি বনাই লওঁ। 5 মিনিটমানত হৈ যাব আৰু। এতিয়া এইখিনি হ'ব লগা হৈ গৈছে। ইয়াত মই 3টামান ইলাচি দি দিছোঁ। এতিয়া এইখিনি নমাই এখন ঢাকনিৰে অকণমান সময় থৈ দিলে হ'ল। এতিয়া মই এই গোলাপ জামুনৰ পেকেটটো লৈছোঁ। এইখিনি ভালকৈ 1 কাপ গাখীৰেৰে মুঠি ল'লে হ'ল। এইখিনি এতিয়া হ'ব লগা হৈছে। হোৱাৰ পিছত ঢাকনি এখনেৰে 5 মিনিটমান ঢাকি থৈ দিলে হ'ল। এতিয়া 5 মিনিট হৈ যোৱাৰ পিছত এইখিনি মই উঠাই লৈছোঁ। এতিয়া এইখিনি আমি সৰু সৰুকৈ ছিঙি ল'ম। এতিয়া এইখিনি আমি মিঠাইৰ আকৃতি দিবলৈ চেষ্টা কৰিম আৰু অকণমান গোল গোলকৈ। আপুনি ৰিফাইন বা ঘিৰেও বনাব পাৰে। মই ৰিফাইন দিছোঁ। তো এতিয়া ৰিফাইনখিনি গৰম হৈ যোৱাৰ পিছত অকণমান অকণমানকৈ দি গ'লেই হ'ল। এতিয়া এইখিনি ৰঙা পৰি আহিছে। অকণমান দেৰি ভাজি থাকিব লাগে। এইখিনি এতিয়া সম্পূৰ্ণৰূপে ৰঙা হৈ গৈছে। এতিয়া এইখিনি যিখিনি আমি চুগাৰ চিৰাপ বনাইছিলোঁ তাত দি দিলে হ'ল। এতিয়া এইখিনি আমি আধা ঘণ্টামানৰ কাৰণে থৈ দিম। আধা ঘণ্টামান থৈ দিয়াৰ পিছত এতিয়া এইখিনি খাব পৰা হৈ গৈছে। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।